গাইজ এইটো চাওক মই এতিয়া কি ড্ৰেছ পিন্ধি ল'লোঁ আৰু MRI কৰিবৰ কাৰণে ৰখি আছোঁ ভয়ো লাগিছে ফাৰ্ষ্ট টাইম কৰিম গুড মৰ্ণিং গাইজ আৰু কালি আপোনালোকক কৈছিলোঁ যে পুলিচ বজাৰত সোমাম বুলি তো পুলিচ বজাৰত সোমোৱা নহ'ল দেৰি হোৱাৰ কাৰণে আৰু আহি পেলাই ৰাতি বহুত দেৰি বজাৰ চজাৰ কৰি ভাত পানী বনাই খোৱালে বহুত টাইম লাগি গ'ল আৰু এতিয়া মৰ্ণিং ফ্ৰেছ উঠিছোঁ ধুনীয়াকৈ ফ্ৰেছ হ'লোঁ আৰু এতিয়া ধুনীয়াকৈ যাম ডক্টৰক দেখাবলৈ তাত বহুত টাইম লাগিব ডক্টৰক দেখাবলৈ আৰু দিনটোত আপোনালোকক কি হয় আপোনালোকক দেখাই যাম তাৰপিছতে একো নোখোৱাকৈয়ে পানী অলপ খাই আহি খুব সোনকালে আমি নেগৰিমছ পাই গ'লোহি এইটোৱে গেট ডাঙৰকৈ আৰু এতিয়া আমি সোমাই যাম বাইক লৈ আহিছোঁ আৰু এইফালে গ'লে মানে চিধা গ'লে আপোনালোকে পাব ইমাৰ্জেঞ্চি আৰু এতিয়া আমি ৰাইট ছাইড লৈ পেলাই আমি বাইকখন পাৰ্কিং কৰি আৰু ৰাইট ছাইডে আছে আউট পেচেণ্টৰ ডিপাৰ্টমেণ্টটো আৰু এইখিনি পৰাই আমি লাইন পাতিব লাগিব আৰু সোমাব লাগিব এই আউট পেচেণ্ট ডিপাৰ্টমেণ্ট লিখাই আছে আমাক দেখিছে তাৰপিছতে ডক্টৰক দেখালোঁ দেখাই পেলাই এক্সৰে কৰালোঁ এক্সৰে কৰাওঁতে ইমান গম নাপালে তাৰপিছতে আমি MRI কৰিব দিলে তাতে আমি ছুপাৰ কেয়াৰ হস্পিটেলত আহিলোঁ মানে তাত MRI কৰিলে আমাৰ 1 মাহৰ পিছতহে হ'ব কাম তো আমাক এতিয়া ইমাৰ্জেঞ্চি আমি যাবগৈ লাগিব ঘৰলৈ তো ইয়াতে আহি পেলাই MRIটো কৰিব আহিছোঁ এতিয়া তাৰপিছতে কিবা নিচিনা ড্ৰেছযোৰ পিন্ধি পেলাই MRI কৰিলোঁ আৰু ৰিপৰ্টটো বোলে কাইলৈহে দিব তাৰপিছত ৰুমলৈ গুচি আহিলোঁ এতিয়া অলপ হস্পিটেলৰ পৰা আহি ৰেষ্ট গা পা ধুই ধুনীয়াকৈ অলপ ইভিনিং ৱাকত আহিছোঁ এনেই খোজকাঢ়ি দিছোঁ আৰু বহুত সময় হস্পিটেলত কামোৰ খাই আহিছিলোঁ যে অলপ ফ্ৰেছনেছটো আনিছোঁ ইয়াত পৰিৱেশটো চাই আপুনি যোনফালেই নাযায় চবফালে পাহাৰ আৰু ডাৱৰ খুব সুন্দৰ লাগে তাৰপাছতে মোৰ বন্ধু ধনজিত বড়ো ফ্ৰাইড ৰাইচ খাই আছে আৰু মই এটা ল'লোঁ ৰোল আৰু এনেকৈয়ে আবেলিটো সামৰণি মাৰিলোঁ তো আজিলৈ বাই বাই